নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু একে নিউজ চেনেলটোলৈ মই অজয় কলিতা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহে। বলক। চীনেৰে যুদ্ধন পৰিস্থিতিৰ মাজতে সীমান্ত ভ্ৰমণ, ভাৰতীয় জনৰ মনোবল বঢ়াবলৈ হঠাৎ লাডাখত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। চীন সীমান্তৱৰ্তী নেমু শিবিৰত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ক'লে, কৃষ্ণই বাহিও বজাই সময়ত সুদৰ্শন চক্ৰ লয়, চীনৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে টেলিফোনিক বাৰ্তালাপ মোদীৰ। ৰাজ্যত বানত নিহতৰ পৰিয়ালৰ 2 লাখকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। দল সংগঠনৰ প্ৰতিবাদৰ মাজতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল। কোনো লোকে অনা কৃষিকাৰ্যৰ বাবে কৃষিভূমি কিনা বেচা কৰিব নোৱাৰিব। কৃষিভূমিৰ প্ৰকৃত মালিকেহে সহজ পদ্ধতিৰে প্ৰতিষ্ঠা কৰিব পাৰিব অতি ক্ষুদ্ৰ মজলীয়া উদ্যোগ। অসমীয়া খবৰ সঞ্চালক ৰান্তু দাসৰ মৃত্যু, চিকিৎসাধীন অৱস্থাতে দেহাত চিনাক্ত কৰোনা। দিল্লীত উচ্চস্তৰীয় বৈঠক, কৰ্ম আঁচনি যুগুতোৱাৰ পৰামৰ্শ। অসমসহ 4 ৰাজ্যত বানৰ সমস্যা সমাধানত অমিত শ্বাহৰ গুৰুত্ব। নদীবান্ধৰ পানী এৰাক লৈ জলশক্তি মন্ত্ৰালয়ৰ জল আয়োগৰ নিৰ্দেশ। চিচিবৰ গাঁৱত শুকাব পথ দুৰ্ঘটনা, নৈত বুৰ যোৱা পিতৃকন্যাৰ মৃতদেহ উদ্ধাৰ। সন্ধান নাই চালকৰ, একেলগে জ্বলিল টংকেশ্বৰ কলিতা আৰু পল্লৱীৰ চিতা। মুখ্যমন্ত্ৰীৰ সতৰ্কবাণীক অঙ্গুষ্ঠ দেখুৱাই DFৰ ৰাজীৱ বৰুৱা সিন্ডিকেট। যোৰাবাটত নথিপত্ৰহীন কাঠ 43খন ট্ৰাক জব্দ। বন্ধুসকল, এতিয়া ৰাজ্যৰ কৰোনাৰ সবিশেষ মই জনাবলৈ বিচাৰিছোঁ। বৰ্তমানলৈ আক্ৰান্ত হৈছে 9,799 গৰাকী, আৰোগ্য হৈছে 6,327 গৰাকী। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে 3,455 গৰাকী। ৰাজ্যৰ কেইবাটা স্থানতো সামূহিক সংক্ৰমণৰ আশংকা। গুৱাহাটীৰ 134 নতুনকৈ আক্ৰান্ত 365 জন। ICMRৰ ঘোষণা, 15 আগষ্টৰ ভিতৰত বজাৰলৈ আহিব ভাৰতৰ কোভাক্সিন, বিশেষজ্ঞৰ দাবী বাস্তৱ। 15 আগষ্টৰ ভিতৰত উপলব্ধ হ'ব ভেকচিন। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। GMCHত আৰম্ভ হ'ল প্লাজমা বেংক, ৰাজ্যতো দিয়া হ'ব প্লাজমা থেৰাপি। দেশত এদিনতে আক্ৰান্তৰ সংখ্যা 20,903 গৰাকী, মৃত্যু 379 গৰাকী। ভাৰতত এদিনতে সুস্থ 20,032 গৰাকী। বৰ্তমানলৈ ভাৰতত আক্ৰান্ত 6,47,507 জন আৰু মৃত্যু 18,600। বিত্তীয় সংকটৰ দোহাই দি ৰাজ্যত লাখ লাখ নিবনুৱা মাধমাৰ চৰকাৰৰ। পদ বিলুপ্তিকৰণৰ কৌশল পদক্ষেপ। 8,000 শিক্ষকক পদত নিযুক্তি বন্ধ। বন্ধুসকল, এইখিনিতে প্ৰথম বাতৰি কাকতখন সামৰণি মাৰিছোঁ। দ্বিতীয় বাতৰি কাকতখন হাতত লৈছোঁ, নিয়মীয়া বাৰ্তা। ইয়াৰে প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ পাঠ কৰিম। সম্প্ৰসাৰণবাদৰ সময় উকলিল, সাহসেৰে শান্তি প্ৰতিষ্ঠা সম্ভৱ। আচম্বিতে লাডাখত ভৰি থৈ চীনক সকিয়নি মোদীৰ। ব্যাপক সমৰ সজ্জা অব্যাহত থকাৰ মাজতে CDS ৰাৱাট, সেনা মুৰব্বী নাৰৱাহেন সহ পুৱাই নিমুত প্ৰধানমন্ত্ৰী। PLক যোগ্য প্ৰত্যুত্তৰ দিয়া ভাৰতীয় জোৱানক বীৰত্বক প্ৰশংসা। কৰোনা আতংকৰ মাজতে সুখবৰ, 15 আগষ্টৰ পূৰ্বে ওলাব ICMRৰ ভাৰত বায়'টেক ভেকচিন। অগ্ৰগতি সন্তোষজনক, ক্লিনিকেল প্ৰশিক্ষণৰ প্ৰস্তুতি। গুৱাহাটী মেডিকেল কলেজত প্লাজমা বেংক আৰম্ভ, ৰক্তদান কৰিলে ডাক্তৰ লিথিকেছে। স্বাস্থ্যমন্ত্ৰীৰ কৃতজ্ঞতা। 3 দিনত গুৱাহাটীত সাজু হ'ব 3,500 বিচনা, পীযুষ হাজৰিকা। ৰাজ্যত কৰোনা ভাইৰাছৰ গণসংক্ৰমণৰ আশংকা। উপায়ুক্তক জিলাই লকডাউনৰ কৃতিত্ব দিলে চৰকাৰে। গোগামুখত তলাবন্ধ, আমিনগাঁও আছে স্বাস্থ্য বিভাগৰ নজৰত। প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। দুৰ্যোগ কালত সহযোগিতাৰ আশ্বাস মোদীৰ। বানত মৃতৰ নিকটাত্মীয়ক দিব 2 লাখ টকাকৈ সাহায্য। স্মৃয়মান বলিউড কোৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ পৰলোক। দেশজুৰি শোকস্তব্ধ গুণমুগ্ধসকলৰ। শিঙিমাৰী, শুৱালকুছি, চিপাঝাৰৰ খোৱাং বানত 2 শিশুসহ 4 জনৰ সলিল সমাধি। সংবাদমেলত স্পষ্ট কৰিলে মন্ত্ৰী পাটোৱাৰীয়ে। প্ৰকৃত মালিকৰ লঘু উদ্যোগৰ বাবেহে কৃষিভূমি ব্যৱহাৰৰ অনুমতি। 24 লাখ নিবনুৱা সংস্থাপনৰ লক্ষ্যৰে জাৰি কৰা হৈছে আছাম এগ্ৰিকালচাৰ লেণ্ড এক্টৰ অধ্যাদেশ। BTC নিৰ্বাচনৰ পূৰ্বে
বৰভূমিত হিংসাত্মক ঘটনা। নিশা শালবাৰীত সৰুগতিত দুৰ্বৃত্ত গুলীচালনাত আহত এজন। চিচিবৰ গাঁৱত পুৱাৰে পৰা অভিযান দুবাৰো। গেলুৱা নৈৰ বুকুৰ পৰা পিতৃকন্যাৰ মৃতদেহ উদ্ধাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাঞ্চল্য অব্যাহত। গুৱাহাটীৰ বিলাসী হোটেলত পৰ্ণগ্ৰাফী কৰিছিল লম্পট গণিত অধ্যাপকে। কেইবাটাও পঞ্চায়তত আপলোড কৰিছিল অশ্লীল ভিডিঅ', শীঘ্ৰেই নিলম্বন। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ সামগ্ৰী সৰবৰাহ। নগৰ গুদামত ট্ৰেন্সফৰ্মাৰ যন্ত্ৰাংশৰ ট্ৰাকত বোজাই কৰোঁতে বাধা যুৱ ছাত্ৰৰ। NSCPৰ নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীক দিয়া ভাবুকিৰ অভিযোগ। বন্ধুসকল, এইখিনিতে মই ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। ভিডিঅ'টোৰ শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।